আসাম কনভেনশ্যনলৈ অহা প্ৰতিগৰাকী অসমীয়া ৰাইজলৈ পাৰ্থৰ পৰা অভিনন্দন। এই ভিডিঅ'টিত আমি পাৰ্থলৈ অহাৰ পিছত আপোনালোকে কোন কোন জেগা ফুৰিব পাৰে, ৱেষ্টাৰ্ণ অষ্ট্ৰেলিয়াৰ আটাইতকৈ ধুনীয়া জেগাবোৰৰ এটা ব্ৰিফ বৰ্ণনা দিয়া হ'ব। প্লিজ এনজয়। অনুৰাগ আশা মোৰ অনুৰোধ, তোমালৈ ভৰসা তুমি অনুপম। অনুৰাগ আশা আনিব মোলৈ সুৰৰ সোপান, মৰমে উপচা বহুবেলা। কবা গৈ মোৰ প্ৰেয়সী সেই জিলমিল সন্ধিয়াৰ স্মৃতি লেখা, মোৰ অনুৰোধ তোমালৈ ভৰসা। লাষ্ট বাট নট দ্য লিষ্ট, এয়া এতিয়া অতি ধুনীয়া ঠাই। এই ঠাইখনৰ নাম হৈছে ৰত্নেষ্ট আইলেণ্ড। পৃথিৱীৰ আটাইতকৈ মৰম লগা প্ৰাণী কোকা ইয়াতে পোৱা যায়। পাৰ্থৰ পৰা 30 মিনিট দূৰত ফেৰীৰে যাব লগা এইটো এটি সুন্দৰ ঠাই। ইয়াৰ পানী বিৰাট চাফা। ইয়াত স্কুবা ডাইভিং কৰিব পাৰে। ছেপ্টেম্বৰ মাহটো পাৰফেক্ট। ৱাইল্ড ফ্লাৱাৰ্ছ আৰু নীলা চাফা পানীৰে ৰত্নেশ্বৰ দৃশ্য বৰ ভাল লাগে। আপোনালোকে যদি অতি সৰু ট্ৰিপত আহিছে, ধৰক 3 পৰা 5 দিনলৈ, তেনেহ'লে এই ভিডিঅ'টো খুব কামত আহিব। যদি আপোনালোকে অলপ দিন লৈ আহি আছে, ধৰক এসপ্তাহ বা 2 সপ্তাহ, তেনেহ'লে অহা দিনকেইটাত মই এনেকুৱা আৰু এটা ভিডিঅ' শ্বেয়াৰ কৰিম। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টোৰ আনন্দ লয়। আমি আপোনালোকলৈ বাট চাই আছোঁ। লগ পাম।